এইখন হ'ল গাঁওখনৰ মানচিত্ৰ। ইয়াতে আমি বিচাৰিম ডেকাচাং। অঁ এইটো ডেকাচাং, এইখন ডেকাচাঙৰ মানচিত্ৰ। অহাত বন্ধুসকল ডেকাচাং যাওঁ এতিয়া। চলো জাপ মাৰি চাইকেলত বহি লৈ গৈ আছোঁ এতিয়া আমি ডেকাচাং। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ এফালে অকণমান ফুৰিবলৈ। একদম ধুনীয়া ৰাস্তা, একদম ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পূৰা মজা লাগিছে। আৰু বন্ধু প্ৰীতম একদম প্ৰীতম কাকতি। তো এতিয়া আমি যাম ডেকাচাং, মাজুলীৰ এখন বহুত ধুনীয়া ৰিজৰ্ট। আৰু তাতে মানে বহুতো মানে গানৰ শ্বুটিং তথা চিনেমাত শ্বুটিং কৰা হয়, বহুত ধুনীয়া জেগা। তাত যাম এতিয়া। তো আহক বন্ধুসকল, অকণমান পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। মাজুলীৰ ডেকাচাং এইখনেই। ভিতৰলৈ সোমাবলৈ পৰা নহ'ব এতিয়া, আপোনালোকক বাহিৰৰ পৰাই দেখুৱাইছোঁ। কিমান ধুনীয়া ৰিজৰ্ট চক। তো আহিছিলোঁ বন্ধুসকল ডেকাচাং দেখুৱাম বুলি, কিন্তু ডেকাচাঙত সোমাব পৰা নাযাব, কাৰণ লকডাউনৰ মানে এই ক'ভিড-19ৰ কাৰণে তাত সোমাব দিয়া নহ'ব। তো এনেই অকণ নৈ কাষে আহিছোঁ, এনেকৈ নৈ কাষে আহিছোঁ। এইখন হ'ল মাজুলীৰ এখন সীমাৱৰ্তী নৈ লুইত। তাৰ কাষতে আছে একদম ধুনীয়াকৈ। আৰু এতিয়া এনেই অকণ আহিছোঁ এনেকৈ নৈ কাষে এনেকৈ আহিছোঁ, এনেই অকণমান প্ৰাকৃতিক সৌন্দৰ্যকে উপভোগ কৰোঁ। মানে মেইন বস্তুটো দেখাবলৈ নাপালোঁৱেই, তো সেইটো কাৰণে আহি আছোঁ এনেই অকণমান একদম ধুনীয়া নৈ কাষত। এইটো এটা মোৰ লগত আহি এটা চাইকেল লৈ একদম আগে মোক খোজকঢ়াই মাৰিছে ই। নৈখনৰ সিটো পাৰত আছে সেয়া দেখুৱাই যাব এটা মুখা, এখন মুখা আছে, মানে এখন ৰাৱণৰ মুখা আছে। কিছুদিনৰ আগতে ইয়াত মনগীত ফেষ্টিভেল হৈ গৈছিলে। আৰু এইখন হ'ল মুখাখন, আপোনালোকক জুম কৰি দেখুৱাইছোঁ, ভালদৰে মানে স্পষ্ট কাৰণে চাওক। নৈ কাষে আহি আছোঁ চাইকেল লৈ আমি দুটা। এনেই আজি তেনেকৈ ঘূৰি ফুৰাও নাই, যি মানে ক'ভিড-19ৰ আৰম্ভণিৰ পৰাই একদম ঘূৰি ফুৰা নাই। এইবোৰ দেখিছা ন কেনেকুৱা গৰা, এনেই ঘূৰি ফুৰিছোঁ একদম পূৰা গৰা, ঘূৰি ফুৰিছোঁ পূৰা ৰিক্স। ৰখা নামি পূৰা গৰা, তাৰ মাজে আহি আছোঁ আমি দুটা। কিমান ধুনীয়া জেগাটো, কিন্তু বেলেগ ধুনীয়া। আপোনালোক মাজুলীলৈ আহিলে আপোনালোক আহিব পাৰে ডেকাচাং, বহুত ধুনীয়া জেগা হয়। আহি আছোঁ আমি দুটা আজি এনেই অলপ। তো আহক ভিডিঅ'টো চাই থাকোঁ। এইটো কি বুলি কয় খুৰী? এইটো উৰাল আৰু মাইডাল। অঁ এইটো ধুনীয়াকৈ পিঠাগুড়ি খুন্দি আছে। কি কৰিব পিঠাগুড়ি? কিয় দৰৱ বনাব? এয়া ধুনীয়াকৈ পিঠাগুড়ি খুন্দি আছে। পাৰিলে পিঠাগুড়ি কেইটামান লৈ যাম বেগত ভৰাই। বন্ধুসকল আজি ভিডিঅ'টো ভালদৰে বনাব পৰা নগ'ল, কাৰণ হঠাতে বৰষুণ এজাক আহি গ'ল আৰু মই ভিডিঅ'টো বনাওঁ মোবাইলেৰে। তো আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।